নমস্কাৰ বন্ধুসকল, মোৰ চেনেল দ্য ৰিয়েল ৰিঅ'ৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া ময়ূৰী আৰু বাইদেউৰ লগত ক'লৈ ওলাইছোঁ গম পাব ৰ'ব, অলপ ৰখক। এয়া দেখিছেনে, গমটো পাইছে। এডিআৰই এক্সাম যে হৈছিল সেইদিনাৰে ভিডিঅ' এইটো। মই দিয়াই নাছিলোঁ, এলাহতে এডিট কৰা। ময়ূৰী পৰীক্ষা দিবা, কি কৰবা ইচ্ছা? পিকনিক খাবাইছোঁ। মই যে লাজ পাই আছোঁ। কিয়? মোৰ লাজটো কোনে ভাঙব? কিয় লাজ পাইছা? বেগটো নাযায় নহয়, পৰীক্ষা দিয়া নাই যে। লাজ কৰিব লগা মই পিছে এক্সাম দিয়া নাছিলোঁ, এডমিট নাহাৰ কাৰণে। বাইদেৱে দিছিলে। বাইদেৱে অকলে হৈ যায় কাৰণে আমি ময়ূৰী আৰু মই ৰখিবলৈ আহিছিলোঁ। আৰু এয়া দেখিছেনে কিমান মানুহে এক্সাম দিছে। বাইদেউহঁতে এক্সাম দিব সোমাই যোৱাৰ পিছত আমি ময়ূৰী আৰু মই ফুৰিবলৈ ওলাই আহিলোঁ। ময়ূৰী ইমান দূৰ খোজকাঢ়ি কেনেকুৱা লাগিল তোমাৰ? ভাল লাগিছে। ভাল লাগিছে? পৰীক্ষাটো কেনেকুৱা হ'ব কৰবাত? ভালে হ'ব। আমি আহিছোঁ যেতিয়া ৰখিব। এতিয়া আমি আহি পালোঁ পাগলা বাবা মন্দিৰ। আমি ইয়াতে এতিয়া পিকনিক কৰিম। চাওক কি ধুনীয়া শান্ত পৰিৱেশ। ময়ূৰী আৰু মই যাম এতিয়া। ইমান ভিডিঅ' দেখাই থাকিব নোৱাৰিম কাৰণ বহুত লং হৈ যাব ভিডিঅ'টো। দেখিছেনে কি ধুনীয়াকৈ ফুলি আছে ফুল চাৰিওপিনে। বাইদেউক ৰখাৰ চলেৰে আমি ময়ূৰী আৰু মই ফুৰি আছোঁ। আৰু ঠাইখিনি দেখিছেনে ইমান ধুনীয়া। ঠাইখিনিৰ নাম মানে মন্দিৰটোৰ নাম হৈছে পাগলা বাবা মন্দিৰ। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়। আৰু ইয়াত শাওণৰ মাহত বহুত বেছি ভিৰ হয়। আৰু শাওণৰ লাষ্টৰটো সোমবাৰত মানে এটা দিনত আৰু শাওণ মাহ যোৱাৰ পিছত ইয়াত যজ্ঞ কৰা হয়। তাততো আৰু বেছি মানুহ হয়, বহুত ভাল লাগে। কেতিয়াবা আহিব আপোনালোকেও। ঠাইখিনি বহুত বেছি শান্ত, বহুত বেছি মনটো ভাল লাগে তাত গ'লে। কেতিয়াবা পাৰিলে আহিব আপোনালোকেও। আৰু এয়া মই সেৱা কৰি উঠি চাৰিওপিনে ঘূৰি আছোঁ। তাৰপিছত ময়ূৰী আৰু মোৰ খোৱা পৰ্বটো ষ্টাৰ্ট হৈ গ'ল। যিহেতু আমি ইয়ালৈ অলপমান জিৰাবলৈ আৰু খাবলৈ আহিছিলোঁ। সঁচা কথা ক'ব গ'লে আমাৰ ইয়ালৈ অহা প্লেনেই আছিল। তাৰ কাৰণে বাইদেউক ৰখাৰ চলেৰে আমি ইয়ালৈ আহিছোঁ। নহ'লে ইয়ালৈ অহা প্লেন নহ'লে আমি বাইদেউক ৰখিবলৈও নাহিলোঁ হয় দিনটো বৰ হ'বলৈ। আৰু এইপিনে আমাৰ পিকনিক ষ্টাৰ্ট হৈ গ'ল। মানে ময়ূৰী আৰু মোৰ প্লেন পিকনিক কৰিম যায়, তাৰ কাৰণে আহিছোঁ। ময়ূৰী আৰু মোৰ এই সৰু পিকনিকটো কেনেকুৱা লাগিছে আপোনালোকৰ নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এইপিনে আমাৰ ময়ূৰীয়ে ছাগলী খেদাত লাগি গৈছে। ছাগলীজনী আমি খাই থকা দেখি পিছে নেৰা হৈছে। খাব ময়ূৰী। তুমি খাবা বানাৰি কি খাবা? বাদ দি। মোক দেখা পাইছে নে নাইবা? তুমি কেনেকৈ চালো আগে আহা। खूबसूरती का नजारा देखिए आप। কি মজা দিলোঁ ময়ূৰী। ধুনীয়া জীৱনত এনে মজা পা নাছিলোঁ এতিয়া। আমি খাই আছোঁ বাসতে বোলে খাওঁ কি কৰিবা? থৈ জতালৈ দাউৰিম মই। চিৰিৰ পৰা ধুমকাৰি খালে খালে। মোক থৈ যাবা। মোক থৈ যাবা। টানি টানি লৈ যাম। তুমি চেঁচি মই মোবাইলটো দি বাসতে খাই দিলোঁ। মোবাইলটো লৈ যাম। মই এনেকৈ সৰু ল'ৰা ছোৱালীৰ লগত থাকি বহুত বেছি ভাল পাওঁ। ডাঙৰতকৈ মই সৰু ল'ৰা ছোৱালীৰ লগত এনেকৈ থাকিয়ে ভাল লাগে। ময়ূৰী আৰু মোৰ আলোচনা দেখিটো গম পাইছেই চাগে। ময়ূৰীৰ লগতো মোৰ কথা শেষেই নহয়। মানে সৰু ল'ৰা ছোৱালীৰ লগত থাকিলে বেছি ভাল লাগে মোৰ। মানে টাইমটো কেনেকৈ পাৰ হৈ যায় গমেই নাপাওঁ।
খাই খাই চেচ হৈ গ'ল। ময়ূৰী ইমান বস্তু খালা। পিকনিক তোমাৰ। খাই খাই তুমি তাড়ি লাগাইছা মই তার এই তইও খাবি নেকি? মোবাইল তইও খাবি নেকি? ইমান যে বহুত খা লাগি লাহে লাহে আমাৰ পিকনিক খোৱা লগৰে এইটো লগৰে। কেনেকুৱা লাগিল পিকনিক খাই তোমাৰ? হা? খোৱা লোৱা হ'ল আৰু এতিয়া ময়ূৰী আৰু মই ফটো উঠিম, ভিডিঅ' বনাম। ইমান ধুনীয়া পৰিৱেশলৈ আহি যদি ফটো আৰু ভিডিঅ'ই নবনাওঁ হ'ব জানো? নিশ্চয় নহয়। এইটো আমাৰ লগৰী। ময়ূৰী বেষ্ট ফ্ৰেণ্ড কোনি তোমাৰ? এইটো বেষ্ট ফ্ৰেণ্ড এইটো পিছে পিছে যে আমাৰ হাতখন চাই। আমি এনেকৈ ভিডিঅ' বনাই থাকোঁতে দেখিছেনে আমাৰ পিছে পিছে ছাগলীজনীও গৈ আছে। মানে খোৱা বস্তু পাই তাই আমাৰ পিছনেৰা হৈছে ইয়াতো। আমি গেলে নয় আমার লগে ভিডিও করেছে বহুত শান্ত পৰিৱেশৰ মাজত থাকিলোঁ। এতিয়া আৰু ভিৰ ভাৰৰ মাজত যোৱা সময় হৈ গৈছে, কাৰণ এক্সামত মানে ব্ৰেক দিব। তাৰ কাৰণে বাইদেউ অকণমান কিবা খাই ল'ব লাগিব ন, সেইকাৰণে আমি যাব লাগিব এতিয়া আৰু এই ধুনীয়া পৰিৱেশটো এৰি। ভ্ৰমণ কৰি কেনেকুৱা লাগিল? ভাল লাগে এতিয়া আমি ক'লৈ যাম? ঘাটা মাৰিব। নাজানো আমি আৰু এতিয়া ঘাটা মাৰিব যাব ওলালোঁ। আমি আহি পালোঁ বাইদেউ এক্সাম দিয়া স্কুলখনলৈ। এতিয়া ৰখি আছোঁ বাইদেউ ওলাই আহালে। সেইজনী বাইদেউ ওলাই আহিছে। বাইদেউ এক্সাম দিয়া স্কুলখনত বাইদেউ আৰু এজনী ছোৱালীয়ে এক্সাম দিছে। মানে তাত চব ল'ৰা মানুহে এক্সাম দিছে, দুজনীয়ে ছোৱালী। তাৰ কাৰণে বাইদেৱে ছোৱালীজনীৰ লগৰী হৈ গ'ল আৰু তাকে আমাৰ আগত আহি কৈ আছিলে যে কোনো নাই, আমি দুজনীয়ে অকল এক্সাম দি আছোঁ তাত। এইখন বা কাৰ ই ৰিক্সা আমি নাজানো, হ'লেও বহি দিছোঁ খালী পাই। মানে তাত ভালদৰে বহিবলৈ জেগা নাই, তাৰ কাৰণে ই ৰিক্সাখন খালী পাই কিনে আমি দুজনে তাতে বহি ল'লোঁ। আৰু দিনটোৰ আধা সময়খিনি আমি তাতেই পাৰ কৰিছোঁ সেইদিনা। मयूरी, किसको छोरू किसको पकड़ू कुछ आइडिया सिलेक्ट करके दो। নেদু क्यों? बिया ना कन्फ्यूज हो गई। তুমি নিজে সিলেক্ট করা किसको पकड़ू किसको छोरू? आको पकड़ी बना लिया आको छोड़ बना हरियाली है हरियाली, क्या करूँ? जहाँ भी आग डालो वहाँ ही हरियाली।
কেনে ৰা ময়ূৰী ইমান দুখ কিহৰে দিনটো এনেদৰে পাৰ কৰাৰ পিছত এয়া অৱশেষত এক্সাম শেষ হ'ল আৰু এতিয়া বাইদেউহঁত ওলাই আহিব। বাইদেউহঁত ওলাই আহিব মানে গোটেইবিলাক ওলাই আহিছে, তাৰ পিছতহে বাইদেউ ওলাই আহিছে। ইমান অশান্তি লাগিছে। শুনিছেনে বাইদেৱে ময়ূৰে কি সুধি আছে? মই কাৰোবাক লাইন মাৰি আছো নে নাই তাকে সুধি আছে তাই। আৰু এতিয়া বাইদেৱে আমাক কিবা খুৱাব দিনটো ৰখাৰ কাৰণে। আৰু এইপিনে আমি আহি পালোঁ। এতিয়া বাইদেৱে কি খুৱাই চাওঁ ৰ'বচোন, মেনুখন চাই আছে তাই। খাওঁ খাওঁ পেট ফুল। খোৱা লোৱা হ'ল আৰু এতিয়া আমি ঘৰলৈ যাওঁ। দিনটো এনেদৰে পাৰ কৰিলোঁ। দিনটো আমাৰ এনেকৈয়ে গ'ল আৰু ভিডিঅ'টি আপোনালোকৰ চাই কেনেকুৱা লাগিছে নিশ্চয় জনাব। আৰু আজিৰ ভিডিঅ'টি ইমানেই আছিল। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে ধন্যবাদ। বাই বাই।